Hello everyone, welcome to my YouTube channel. মোৰ YouTube চেনেললৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে নিশ্চয়। মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, ভিডিঅ'বোৰ বনাই ৰাখিছিলোঁ, খালি মই আপলোড দিব পৰা নাছিলোঁ। ব্লগছটো বনাবলৈ এডিটিং কৰিবলৈও মোৰ অকণমান সময়ৰ মই ভিডিঅ'বোৰ আপলোড দিব পৰা নাছিলোঁ। মই এতিয়া ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁৱেই, গতিকে ব্লগটো আৰম্ভ কৰিবলৈ ল'লোঁ। মই কেইদিনমানৰ আগতে দুলিয়াজান গৈছিলোঁ। দুলিয়াজান যাওঁতে মই ৰাস্তাত ভিডিঅ'ছবোৰ বনাই ৰাখিছিলোঁ, গতিকে বুলি ভাবিছোঁ। মই দুলিয়াজান গৈছিলোঁ, কিন্তু দুলিয়াজান গৈ মই তাত ভিডিঅ' বনাব পৰা নাছিলোঁ, কাৰণ মই বিশেষ এটা কামৰ কাৰণে গৈছিলোঁ। য'ত গৈছিলোঁ তাত ভিডিঅ' বনাব পৰা পৰিৱেশ নাছিল, গতিকে মই দুলিয়াজান যাওঁতে ৰাস্তাতে যিখিনি ভিডিঅ' কৰিছিলোঁ সেইখিনিহে আপোনালোকৰ আগত দেখাম। আৰু মই দুলিয়াজান যেতিয়া যাম তেতিয়া আকৌ আপোনালোকক দুলিয়াজানৰ ভিডিঅ' তেতিয়া বনাই আপোনালোকক দেখাম। গতিকে আহকচোন, মোৰ দুলিয়াজান জাৰ্ণিটোৰ ৰাস্তাত কেনেকুৱা লাগিছিল আপোনালোকক দেখাওঁ, আহক চাব। আৰু লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ন'টিফিকেশ্যন বেলটো বজাই অল কৰিবলৈ নাপাহৰিব। ঠিক আছে তেতিয়াহ'লে, আৰু মই গাই নাথাকোঁ আৰু কিবাকিবি কৰি নাথাকোঁ, আহকচোন ভিডিঅ'টো উপভোগ কৰোঁ কেনেকুৱা। এয়া আমি বাইপাছৰ পৰা গৈ আছোঁ, আৰু গৈ ৰাস্তাত দেখাই থাকিম আৰু আপোনালোকক চাব। ৰাতিপুৱা জাৰ্ণি কৰি খুবেই ভাল লাগে। এয়া মা আহিছে মোৰ লগত, আৰু ভতিজাটো আহিছে, সেই আগত বহিছে, আৰু গাড়ীৰ দাদাজনে চলাই গৈছে। ভাল লাগিছে, ৰাতিপুৱা জাৰ্ণি কৰি মোৰ খুবেই ভাল লাগে। ৰাতিপুৱা আমি 7:30 বজাতে ওলাই আহিছোঁ। আৰু এয়া আমি কাকজান, তিয়ক আৰু যিখিনি পাবলগীয়া ৰাস্তা জাজি তেনেকৈ পাৰ পাই গৈ আছোঁ, আৰু পাৰ হৈ অলপ পিছত গৰিসাগৰ পাম, তাত আমি ৰখিম। চেনি কিবা খাওঁ যদি কৈ দিব। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আজি ৰাতিপুৱা এইটো ব্লগটো আৰম্ভ কৰিলোঁ। আমি দুলিয়াজান আহি আছিলোঁ, গতিকে আমি ৰাস্তাতে এতিয়া এখন কি ৰেষ্টুৰেণ্ট নামটো কি কৈছিলোঁ দাদা? বিনায়ক, গৰিসাগৰত আছে বিনায়ক বুলি, তাতে আমি চাহ ব্ৰেকফাষ্ট কৰিম বুলি সোমালোঁ, কাৰণ আমি ৰাতিপুৱাই ওলাইছিলোঁ, তাত ব্ৰেকফাষ্ট কৰিবলৈ নহ'লে। এতিয়া ভাবিলোঁ ইয়াতে ব্লগটো আৰম্ভ কৰিয়ে দিওঁ, আৰু ভালেই আছে। আৰু ঠিক আছে তেতিয়াহ'লে, ব্লগটোত আমি এতিয়া দুলিয়াজান যাম। যাওঁতে ৰাস্তাত কি পাৰোঁ দেখাম আপোনালোকক, কিন্তু দুলিয়াজান পাই তাত আমি দেখাব নোৱাৰোঁ, য'ত যাম বেলেগ এটা কামত যাম। গতিকে দুলিয়াজানৰ ভিডিঅ' আমি পিছত আকৌ যাম, তেতিয়া দেখাম। এতিয়া ৰাস্তাত কি পাওঁ দেখাই যাম, ঠিক আছে। চাওক ভিডিঅ'বোৰ চাওঁ, আৰু আমি এতিয়া ইয়াত গৰিসাগৰ বিনায়ক ৰেষ্টুৰেণ্টত আমি ব্ৰেকফাষ্ট কৰিছোঁ, কাৰণ আমি ৰাতিপুৱাই ওলাইছোঁ। গতিকে আমি ঘৰত চাহ বা কিবাকিবি খাবলৈ আমাৰ সময় নহ'লে, ঘৰত কাম চাম কৰি সোনকালে ওলাই আহিবলগীয়া হৈছে। গতিকে ভাবিলোঁ ইয়াতে চাহ একাপ খাই লওঁ, লগতে কিবা ব্ৰেকফাষ্ট কিবা লাইট কিবাকিবি আছে যদি খাই ল'ম, কাৰণ দুলিয়াজান পাওঁতে আমাৰ দেৰি হ'ব, অলপ লং জাৰ্ণিও হয়। গতিকে খাইছে, যাৰ যি মন যায় তাকে খাই লৈছে। আৰু মইতো চাহ খাইছোঁ, অকল দেই চাহ খালোঁ। তাৰপিছতে মিঠাই ইয়াত ভাল পায়, মিঠাই এটা খালোঁ, গোলাপ জামুন বুলি বনাইছিলে, গোলাপ জামুন এটা খালোঁ। ভালেই বনাইছে দেই, ভাল। চাহকাপো খুব ধুনীয়াকৈ বনাই দিছে, লাল চাহ, ঘৰত খোৱা নিচিনাই লাগিছে। আৰু পৰিপাটি গোটেই ৰেষ্টুৰেণ্টখন। গৰিসাগৰত আছে বিনায়ক, আৰু দাদা এজনে ক'লে সদায় তেখেতে সেইফালে অহা যোৱা কৰি থাকে, গতিকে তাতে প্ৰায় মানুহ সোমায় আজিকালি।
ভাল পায় তাত চব বস্তু সকলোখিনি তাতে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ। আহকচোন আপোনালোকৰ ৰেষ্টুৰেণ্টখন অকণমান ভালকৈ দেখাই দিছোঁ। এইখন গৰিসাগৰত ৰাস্তাৰ কাষতে আছে বিনায়ক ৰেষ্টুৰেণ্ট। খুব ধুনীয়া লাগিছে, পৰিৱেশটো ভালেই, পৰিপাটিৰে। আহকচোন ভিতৰলৈ যাওঁ, ভিতৰখন আমি চাওঁ, আপোনালোকক দেখাওঁ। মোৰ কিন্তু ভাল লাগিলে, খুব মানে পৰিপাটি, আৰু যিকেইজনে আছে মানুহ তাৰ কৰ্মচাৰী তেখেতসকলেও ভাল, ব্যৱহাৰ পাতি ভাল, আৰু তেখেতলোকে খুব পৰিপাটিকৈ বস্তুখিনি দিয়ে মানুহক আনি খাবলৈ। মানে খুব ভাল লাগিলে। ভিতৰতো খুব মানে ধুনীয়া সুবিধা আছে তেখেতসকলৰ। আপোনালোকে আহিলে ইয়াত সোমাব পাৰিব। গৰিসাগৰ বিনায়ক ৰেষ্টুৰেণ্ট হয়। সেইটো চাইডে যদি অহা যোৱা কৰে, কেতিয়াবা চাহ খাব মন যায়, কিবা খাব মন যায়, মিঠাই কিনিব মন যায়, তেতিয়া ইয়াত আপোনালোকে ৰখি ইয়াৰ পৰা ল'ব পাৰিব। ইয়াৰ মিঠাইবিলাকো ভাল। এই দাদাজনে আমাক ছাৰ্ভ কৰিছিলে বস্তুখিনি, গোটেই চাহ পৰা আদি কৰি যিখিনি খাইছিলোঁ আমি। ভাল তেখেত, ব্যৱহাৰ পাতি খুবেই ভাল লাগিলে লগ পাই। আমি এতিয়া ডিমৌ পাৰ হৈ আহিছোঁ। মোৰ আমনি লাগিয়ে গৈছে। আৰু আজি ৰাজমাই বজাৰত বজাৰ কৰিম বুলি ভাবিছিলোঁ, বজাৰখন আজি বহা নাই। দেওবাৰেহে বহে ন দাদা? দেওবাৰেহে বহে হেনো। মই আকৌ ভাবিছিলোঁ ইয়াতে কিবা কিনি ল'ম বুলি, ফ্ৰুটছৰ বস্তু, কল চল এইবোৰ, কিন্তু বজাৰখন নাই বহা। আমি বেলেগতে ল'ব লাগিব আৰু তাতে ব্ৰেকফাষ্ট কৰি তাতে টোপনি ধৰিছে, ভাগৰ লাগিলে। আৰু 3 ঘণ্টামান লাগিব চাগে ন? আৰু 3 ঘণ্টামান জাৰ্ণি আছে। ঠিক আছে। আমি মৰাণতো ৰখিছিলোঁ, কিন্তু মৰাণত মোৰ ভিডিঅ' বনোৱা নহ'ল। আৰু চবেই ক'লে ডিব্ৰুগড় ৰাস্তাটো সিমান ভাল নহয়। মৰাণৰ পৰা ৰাজগড় হৈ এটা ৰাস্তা দুলীয়াজানলৈ যাব পাৰি, নাহৰকটীয়া হৈ, সেই ৰাস্তাটো ভাল। আমি সেইকাৰণে ৰাজগড় হৈ সোমাই আহিলোঁ, আৰু গুগলত চাবলগীয়া হ'ল, মানে চাই আমি ৰাস্তা উলিয়াই যাব লাগিছে। প্ৰথম জাৰ্ণি সেইটো ৰাস্তাইদি, গতিকে মই আৰু বেছিকৈ বেলেগ ভিডিঅ' কৰিব পৰা নাছিলোঁ, কাৰণ মই গুগলত চাই যাবলগীয়া হৈছিলে ৰাস্তা কোনফালে আছে, কেনেকৈ আছে, মেপত চাই গৈছিলোঁ। গতিকে তেনেকৈ ভিডিঅ' আৰু বেছিকৈ লোৱা নহ'লে। সেইখন আমাৰ আগত থাৰ এখন গৈ আছে, দেখি ভাল লাগিছে। থাৰখনত লং জাৰ্ণি কৰিবলৈ ভাল, দাদাজনেও কৈছে। আগে গৈ আছে, আমাৰ খুবেই ভাল লাগিছে। আমি ভাবিছোঁ কি থাৰখন আমি অভাৰটেক কৰি যাওঁ, ওচৰৰ পৰা চাই যাওঁ। দাদাজনে কৈছে যাব পাৰি। ঠিক আছে, যাওঁচোন, চাওঁ, ওচৰৰ পৰা চাওঁ। এদিন কিন্তু থাৰখনত জাৰ্ণি কৰিবলৈ মন আছে দেই। যিদিনা সৌভাগ্য মিলে হয়তো সেইদিনা আমি কৰিম চাগে, যাম ক'ৰবাত ফুৰিব। নিজৰ নাই যিটো ভাড়ালৈ লৈ যাম। আৰু বৰ্তমান আমি গৈ থকা গাড়ীখনো নিজৰ নহয়, মই ভাড়া কৰিহে লৈ গৈছোঁ। এদিন নিজৰ হ'ব আৰু এখন ভাবি থৈছোঁ, ভগৱানে যিদিনা মিলাই সেইদিনাই হ'ব আৰু। ঠিক আছে, আমি এতিয়া নাহৰকটীয়া ৰাস্তাত গৈ আছোঁ। অলপ আগত গৈ নাহৰকটীয়া আমি টাউন পাম, তাৰপিছত দুলীয়াজান পামগৈ, আৰু বেছি দূৰ নাথাকে আৰু তাৰ পৰা। কিন্তু ভিতৰৰ ৰাস্তাখিনি ইমানেই ধুনীয়া, ভিতৰৰ ৰাস্তাবিলাক বহুত ধুনীয়া। এতিয়া আমি থাৰখন পিছ পেলাই আহিলোঁ, থাৰখনকে আগবাঢ়ি আহিলোঁ, ওচৰৰ পৰা চাই আহিলোঁ থাৰখন। ভাল লাগিছে,
এতিয়া আমি নাহৰকটীয়াৰ পৰা এটা ৰাস্তা সোমাই গৈছে, মেপত পাইছোঁ, সেইটো ৰাস্তাইদি আমি যাম। তাৰপৰা ওচৰতে মানুহ এগৰাকীকো সুধিলোঁ, তেখেতে সেইফালেদি ওচৰ হ'ব বুলি কৈছে, গতিকে আমি সেই ৰাস্তাটোদি সোমাই যাম। তাৰপিছত গৈ আমি দুলিয়াজান পামগৈ আৰু। কিন্তু সেই দুলিয়াজান গৈ তাত মই ভিডিঅ' বনাব নোৱাৰিম আৰু, গতিকে ভিডিঅ'টো মই ইমানতে সামৰিব লাগিব। মাজতে গাড়ীত আমি ৰীল বনালোঁ দেই, ৰীল কেইবাটাও বনালোঁ, তাত। তাৰপিছতে ঠিক আছে তেতিয়াহ'লে, মই আৰু ভিডিঅ' বনাব নোৱাৰাৰ বাবে দুখিত। ৰীল দুটামান আপোনালোকক দেখাই দিছোঁ, চাব কেনেকুৱা হৈছে জনাব। দুলিয়াজান জাৰ্ণিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰিব, জনাব কেনেকুৱা পালে। ভাল লাগিলে বেয়া লাগিলে, ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। তেতিয়াহ'লে আজি ব্লগছটো ইমানতেই সামৰোঁ। আকৌ খুব সোনকালে নতুন এটা ব্লগছত লগ পাই আছোঁ, তেতিয়ালৈকে আহোঁ, বাই।